আসসালামু আলাইকুম আপোনালোকক শাহিন কাৰজাহানত পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে মই হানি পাতি বহোৱা মোৱা মাছৰ ৰেচিপিটো লৈ আহিছোঁ। ইয়াত মই 200 গ্ৰাম মোৱা মাছ লৈছোঁ। এই ৰেচিপিটো বনাবৰ কাৰণে আমাক কি লাগে আহকচোন চাওঁ। 2টা মিডিয়াম সাইজ পিঁয়াজ, এটা বিলাহী, 1 টেবুলস্পুন নহৰু পেষ্ট, 2টা কেঁচা জলকীয়া, এয়া ধনিয়া পাত। এতিয়া আমি সামগ্ৰীবোৰ মাছত দি আৰু এতিয়া আমি 1.5 চামুচ হালধি ল'ম, আধা চামুচ গুড়া জলকীয়া, 1.5 চামুচ নিমখ আৰু 2 চামুচ মিঠাতেল দি ভালদৰে সানি ল'ম। এতিয়া আমি গেছত কেৰাহীটো বহাই ল'লোঁ। এতিয়া সানি থোৱা মাছখিনি কেৰাহীত দিয়াৰ পাছত 1 কাপ পানী দি ভালদৰে ঢাকি ল'ম আৰু 15 মিনিটৰ বাবে ল' ফ্লেমত থৈ দিম। আপোনালোকক মোৰ ৰেচিপিটো কেনেকুৱা লাগিল জনাবচোন কমেণ্টত। আপোনালোকে যদি মোৰ চেনেলত নিউ হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লাইক এণ্ড শ্বেয়াৰ কৰিব। Thank you for watching this video.